প্ৰথম প্ৰেম। এজাক মলয়া বতাহে তোমাক জোকাৰি গৈছিল যেতিয়া সি তোমাৰ দুচকুলৈ চাইছিল। এয়া প্ৰথমবাৰৰ বাবে এনেকুৱা শিহৰণ তোমাৰ হৃদয়ত। সি প্ৰথমবাৰৰ বাবে তোমাৰ ফালে চাই হাঁহিছিল, প্ৰতিদিন এনেকৈয়ে। এদিন সি তোমাৰ নামটো সুধিছিল আৰু এদিন একাপ কফি খাওঁ ব'লা সি কৈছিল। কেফে হাউচত দুয়ো বহিছিলা। এয়া প্ৰথম আছিল সি তোমাক তেনেকৈ লগ কৰাটো, মানে এয়া ফাৰ্ষ্ট ডেট। এদিন মনৰ কথাবোৰ সি কৈছিল আৰু তুমিও কথাবোৰ কৈ হাঁহিছিলা। এয়া প্ৰথম আছিল য'ত তুমি কথাবোৰ কাৰোবাক কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিলা সি কৰা প্ৰতিটো সৰু সৰু কামে কেনেকৈ তোমাৰ হৃদয়ত কঁপনি তুলিছিল। তুমি এদিন অকলে বুলি উচুপোতে সি তোমাৰ চকু পানী মচি দিছিল আৰু দুহাত আগবঢ়াই দিছিল। এয়া প্ৰথমবাৰৰ বাবে তুমি বুজিবলৈ লৈছিলা তাৰ বাবে ইউ আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইন দ্য ৱৰ্ল্ড। বুজিবলৈ লৈছিলা তেওঁতকৈ আপোন কোনো নাই। এয়া সুন্দৰ অনুভূতি আছিল। প্ৰথমবাৰৰ বাবে তুমি আশা কৰিবলৈ শিকিছিলা। লাহে লাহে তেওঁৰ সময়বোৰ তোমাৰ নামত হোৱাটো বিচাৰিছিলা। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলা তোমাৰ বাদে আনৰ কথা ভাবিবলৈ, আনক ভাল পাবলৈ। প্ৰথম আছিল এয়া যে তুমি প্ৰতিটো পল তেওঁৰ সৈতে কটোৱাৰ কথা ভাবিছিলা গোটেই জীৱনৰ সংগী হ'বলৈ। সময়ৰ লগে লগে কথাবোৰ পুৰণি হ'ল। তুমি ভাল লগা বস্তুবোৰ কিবা বেলেগ হ'ল। তেওঁৰ বাবে প্ৰথম আছিল তোমাৰ খবৰ লোৱাটো, পিছে কামৰ ব্যস্ততাত পাহৰি গ'ল তেওঁ। লাহে লাহে কিন্তু হঠাতে প্ৰথমবাৰৰ বাবে তুমি অনুভৱ কৰিলা যে সুখ বিচাৰি পোৱা নাযায়, ইয়াক বুজিবলৈ শিকিব লাগিব। কথাবোৰ বুজি নোপোৱা হ'লা ইজনে সিজনৰ। সৰু সৰু কথাত আউল লাগিল। প্ৰথমবাৰৰ বাবে তুমি বুজিলা যিজন ব্যক্তিয়ে তোমাক আটাইতকৈ সুখী কৰিব পাৰে তেওঁৱে বেছি দুখ দিব পাৰে। প্ৰথমবাৰৰ বাবে ফোনটোলৈ ৰৈ চাই আছিলা যেতিয়া ফোন অহা নাছিল আৰু তোমাৰ ফোন নম্বৰ ব্লক লিষ্টত। প্ৰথমবাৰৰ বাবে ইগন'ৰ মানে কি তুমি বুজিছিলা। প্ৰথমবাৰ বুকুত কিবা বিশেষ খুচি ধৰিছিল। প্ৰথমবাৰ গাৰুটো সাৱটি লৈ কান্দিছিলা নীৰৱে। প্ৰথমবাৰ একেবাৰে অকলশৰীয়া হৈ পৰিছিলা। তুমি বিশ্বাস কৰিবলৈ লৈছিলা তেওঁ তোমাক এৰি যাব নোৱাৰে। পিছে তুমি যেতিয়া একো সঁহাৰি পোৱা নাছিলা, প্ৰথমবাৰৰ বাবে বুজি উঠিছিলা তুমি অসহায় হৈ পৰিছিলা। প্ৰথমবাৰৰ বাবে বুজিছিলা যিমানেই যি নকৰা কিয় তেওঁ ঘূৰি নাহে। প্ৰথমবাৰৰ বাবে স্মৃতিৰ পৃষ্ঠাবোৰ খুচৰিছিলা, বিচাৰি পাইছিলা কেৱল হেৰুৱাৰ অনুভূতি। যেতিয়া প্ৰথম প্ৰেম শেষ হৈ যায় তুমি আচৰিত হোৱা কি আছিল এয়া। প্ৰথম প্ৰেমে সকলো প্ৰথমবাৰৰ বাবে শিকায়। পিছে এয়া তোমাৰ প্ৰথম প্ৰেমহে আছিল, শেষ নহয়। প্ৰথম প্ৰেমে শিকাই কান্দিবলৈ, হাঁহিবলৈ, আনকি হেৰাই যোৱাজনক পাহৰি যাবলৈ। আৰু আকৌ যদি প্ৰেমত পৰা তেন্তে এইবাৰ তুমি আকৌ আগৰ দৰে নহয়, ভালকৈ আৰু যুগমীয়া হোৱাকৈ প্ৰেমৰ ঠিকনা সজোৱা। কাৰণ তুমি জানা প্ৰথম প্ৰেমৰ কথা, প্ৰথম প্ৰেমে দিয়া বুকুৰ ব্যথা।